Hello everyone, welcome back to Healthy Living, Healthy Cooking. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা নিৰামিষ খিচিৰি ৰেচিপি যিটো একেবাৰে সাধাৰণভাৱে আপোনালোকে কুকাৰত বনাব পাৰিব আৰু এই ৰেচিপিটো আপোনালোকে যিকোনো ধৰণৰ পূজা পাৰ্বণতে খাব পাৰিব বা বনাব পাৰিব। এতিয়া আহক প্ৰথমতে চাই লওঁ ইনগ্ৰেডিয়েণ্টছখিনি। মই লৈছোঁ হালধীয়া মগু দালিটো আৰু জহা চাউল, দুইটা সমান পৰিমাণত লৈছোঁ। দাইল আৰু চাউল 1 কাপ লৈছোঁ মই। আৰু লগতে মই অলপ আদা পিচি লৈছোঁ, প্ৰায় 1 টেবুল চামুচমান হ'ব, আৰু দুটা জলকীয়া কুটি লৈছোঁ। জলকীয়াকেইটা আপুনি লগতে পিচিও দিব পাৰে। লগতে লৈছোঁ প্ৰায় আধা বাতি মটৰ, কেইটুকুৰামান গাজৰ লৈছোঁ, প্ৰায় এটা গাজৰ হ'ব, দুটুকুৰামান ফুলকবি লৈছোঁ, অলপমান আলু লৈছোঁ। আলু মই বেছিকৈ নাই লোৱা কাৰণ আমাৰ ঘৰত বৰ আলুটো ভাল নাপায় খিচিৰিত। আৰু এইখিনিয়ে হৈছে বেছিক ইনগ্ৰেডিয়েণ্টছ। এতিয়া প্ৰথমতে মই দাইল আৰু চাউলখিনি এনেকৈ বহল পাত্ৰ এটাত ভালকৈ ধুই ল'ম। বৰ বেছিকৈ ধুব নালাগে কাৰণ জহা চাউল আৰু মগু দাইলৰ এটা নিজস্ব গোন্ধ থাকে, বেছিকৈ ধুই থাকিলে গোন্ধটো নাইকিয়া হৈ যায়। প্ৰথমতে মই ধুই থৈ লৈছোঁ। আৰু এতিয়া মই এই আদা আৰু জলকীয়াখিনিৰ লগত কিছুমান মছলা এড কৰিম। প্ৰথমতে লৈছোঁ মই 1 চামুচ হালধি গুড়া, তাৰপিছত দি দিছোঁ মই ইয়াতে ৰোষ্টেড কিউমিন পাউডাৰ, অৰ্থাৎ ভাজি থোৱা জিৰা গুড়ি, যিটো মই নিজে ঘৰতে খুন্দি লৈছোঁ। আৰু এতিয়া ইয়াতে অকণমানকৈ পানী দি মই এটা ডাঠ পেষ্ট বনাই ল'ম। তেতিয়া কি হ'ব, মই তেলত যেতিয়া দিম এইখিনি, তেতিয়া তেলত জ্বলি নাযাব। আৰু এইফালে মই এটা কুকাৰত পানী গৰম হ'বলৈ দিছোঁ। বেলেগকৈ পানী মই আৰু ইয়াত এড নকৰোঁ, এই কুকাৰটোতে মই ৰান্ধিম যিহেতু। আৰু এয়া মই 2 বা 3 জনৰ জোখৰ কাৰণে বনাইছোঁ। আৰু এতিয়া মই ইয়াতে হালধি মছলাৰ যিটো পেষ্ট আছিলে আদা জলকীয়া, সেইটো গোটেইখিনি ইয়াতে দি দিম। আৰু এইখিনি এনেকৈ ভাজি থাকিম যাতে ইয়াৰ পৰা তেল ওলাব ধৰে। ইয়াতে আপুনি অলপমান গৰম মছলাও এড কৰি দিব পাৰে এই সময়তে, বাট মই একদম সেই চিম্পল যিটো অসমীয়া মানুহে খোৱা খিচিৰিটো বনাইছোঁ, গতিকে মই ইয়াত আৰু বেলেগ বস্তু বিশেষ ইয়াত এড নকৰোঁ। এটা শুকান জলকীয়া, এইটো আচলতে আগতে তেলতে দিব লাগিছিল, মই খালি পাহৰি গ'লোঁ। এইটো এনেকৈ ভাজি লৈছোঁ। আৰু তাৰপিছতে আমি ইয়াতে দি দিম যিখিনি টান পাচলি, যেনেকৈ ধৰি লওক গাজৰ, ফুলকবি বা আলু, এইখিনি পাচলি আমি আগতে ইয়াতে দি ল'ম আৰু প্ৰথমতে অলপমান এইখিনি কোমল হোৱালৈকে ভাজি থাকিম। আপুনি ইয়াত যিকোনো নিজৰ পচন্দৰ পাচলি ইয়াত এড কৰিব পাৰে, বিশেষকৈ ৰঙালাও আৰু যদি মূলা এড কৰে খাবলৈ খুব টেষ্টি হয় খিচিৰিটো। আৰু এতিয়া আমাৰ এইখিনি প্ৰায় ভজা হৈ গৈছে পাচলিখিনি। মটৰখিনি মই লাষ্টত এড কৰিম। আৰু এতিয়া মই ইয়াতে দি দিছোঁ দাইল চাউল। মই তাকৰকৈ বনাইছোঁ কাৰণে দাইল আৰু চাউলখিনি একেলগে ভাজি দিছোঁ, কিন্তু যদি আপুনি সৰহকৈ বনায় প্ৰথমতে দাইলখিনি ভাজি ল'ব, তাৰপিছতহে চাউলখিনি শেষত দিব লাগে। আৰু এয়া আমাৰ খিচিৰি ভজা প্ৰায় হৈ গৈছে, তললৈ ধুনীয়াকৈ পানীখিনি শুকাই পেলাই ভাজ খাই গৈছে ধুনীয়াকৈ গোটেইখিনি দাইল চাউল বা যিখিনি চব্জি আছিলে। আৰু এতিয়া আমি এইখিনি কুকাৰত ভৰাম। এতিয়া এইফালে আমাৰ কুকাৰটোত পানীখিনিও প্ৰায় বইল হৈ গৈছে। আৰু এতিয়া মই এই দাইল চাউল ভাজা যিখিনি খিচিৰি মিক্সাৰ আছিলে সেইখিনি কুকাৰত ভৰাই দিম। আৰু তাৰ আগতে মই পানীখিনিত দি ল'ম সোৱাদ অনুসৰি নিমখ। নিমখটো মই এতিয়া এড কৰিছোঁ। আৰু ইয়াতে মই এতিয়া খিচিৰিখিনি দি দিছোঁ। এনেধৰণে খিচিৰি খাবলৈ শীতকালত খুব ভাল লাগে, আৰু পূজা পাৰ্বণ হ'লেতো কথাই নাই। এতিয়া আমাৰ এইখিনি প্ৰায় ঢলা হৈ গৈছে। কুকাৰত পূৰা ধুনীয়াকৈ পানীত বুৰ গৈ আছে, আৰু দৰকাৰ হ'লে গৰম পানী ইয়াত এড কৰি দিব পাৰে। আৰু শেষত মই দি দিছোঁ মটৰখিনি, কাৰণ মটৰখিনি বেছি সিজাবৰ প্ৰয়োজন নাই, কাৰণ এতিয়া কুকাৰত দিমেই। আৰু লগতে দি দিছোঁ এখিলা তেজপাত আৰু অকণমান গৰম মছলা। গৰম মছলাটো অপশ্যনেল হয়, আপোনাৰ যদি ইচ্ছা নাযায় আপুনি নিদিবও পাৰে, কিন্তু দিলে মানে খাবলৈ অকণমান ভাল লাগে। আৰু এতিয়া মই কুকাৰটো বন্ধ কৰি প্ৰথমতে এটা হুইচেল দি অলপ সময় কমাই থৈ দিম, আৰু তাৰপিছত 2টা হুইচেল দিম। আৰু এয়া আমাৰ গৰম গৰম খিচিৰি একদম খাবৰ কাৰণে ৰেডি। আৰু ইয়াত ওপৰত শেষত মই দি দিছোঁ অলপমান গৰু ঘিউ।
প্ৰায় 2 চামুচ গৰু ঘিউ মিলাই এনেকৈ ধৰণে এড কৰি পেলাই মিক্স কৰি দিছোঁ আৰু এয়া আমাৰ খিচিৰি পৰিৱেশনৰ কাৰণে একদম ৰেডি। গৰম গৰম কৰি ইয়াক কেতিয়াবা ঠাণ্ডাৰ দিনত খাই যে কি ভাল লাগে নহয় জানো। আশা কৰিলোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পাইছে ইয়াক এটা লাইক কৰি দিব, মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে ছাইডত থকা বেল আইকনটোও প্ৰেছ কৰি দিব। আজিলৈ ইমানেই। জয় আই অসম।